পোস্টমৰ্টেম কৰিব লাগে বুলি দ্বিতীয়বাৰ কোনে কৈছিলে ৰাইজে কৈছিলে পোস্টমৰ্টেম হৈছিলে তেতিয়া হলে ৰাইজে নুকুৱাকে এসআইটিয়ে নিজাববিয়াকে কি কৰিছে এতিয়ালৈকে তেওঁলোকে ইয়াৰ যে হিপাডাল কলৈকে আছে এই যে গুটেই নৰ্থ ইষ্ট ফেষ্টিভেলখন আৰম্ভ কৰি এই যে নৰ্থ ইষ্ট ফেষ্টিভেল জুবিনদা মৰাৰ পিছতো যে তাত পাতি থাকিলে এটা বেলেগ নাম দি পেলাই আৰু তাৰে যে ফটো নাগালেণ্ডৰ কিছু আৰ্টিষ্টে যে ইনষ্টাগ্ৰামত আপলোড কৰিছিলে সেই ধমকিটো কোনে দিছিলে সেইখন হতৰাবলে আৰু সেই ধমকি দিয়াৰ পিছত সেই ফটোখন ৰিহাৰ্চেলৰ বুলি কোনে কৈছিলে সেই কামবোৰ কোনে কৰিছিলে সেই কথাবোৰ ৰাইজক কিয় জনোৱা নাই কিন্তু কথাটো হল কথা বেৰৰ কাম থাকে সেইকাৰণে পহুকানে কথাবিলাক ওলাই যায় সেই কাৰণে এই যে খেলিমেলিবিলাক হৈ আছে এওঁলোকৰ কাৰণে হৈ আছে আৰু নমস্কাৰ জুবিনদাৰ ছিংগাপুৰত যে এটা দুৰ্ঘটনা ঘটিছিল দুৰ্ঘটনা বুলি ক'ব নোৱাৰিম এতিয়া হত্যাকাণ্ড বুলি ক'ব লাগিব কিয়নো আমাৰ মামাই ক'লে হত্যাকাণ্ড বুলি দুৰ্ঘটনাটো আমি বাঢ়ি দিয়ক এইটো হত্যাকাণ্ড বুলি ক'বই লাগিব ছিংগাপুৰত হোৱা এটা হত্যাকাণ্ডৰ ভিডিঅ' ক্লিপ আহি আছিল ন মানে নাৱত যে উঠিছিল জুবিনদাই আৰু স্কু ডাইভিং যে কৰি আছিলে ইয়াত মানে এটা ক্লিপকে ভিডিঅ' আহি আছিলে এই সম্পূৰ্ণ ভিডিঅ'টো কিয় আহিব পোৱা নাই আৰু যে এটা ক্লিপ দিছিলে এইটোত মানে জুবিনদা ইমান যে হালকাত আছিলে সেইটো মানে হেল্প কৰিবলৈ কোনো মানুহ নাই মানে তাক ঠেলি দিম নেকি বে এইবিলাক কথা কৈছে মানে ঠেলি দিম কথাটো কোনে কৈছিলে আপোনালোকেতো গমে পোৱা নিউজত কেইদিনমান পিছত যে ভাইৰাল হৈ আছিলে এটা ক্লিপ জুবিনদাৰ স্কু ডাইভিং কৰাত যে মানে ইমান যে দুৰ্বল হৈ গৈছিলে দেহাটো সেই টাইমতে যদি জুবিনদাক পানীৰ পৰা উঠালেহেঁতেন মানে জুবিনদা এনেকৈ মৃত্যু নঘটিলেহেঁতেন এতিয়া জিন্দা থাকিলেহেঁতেন কিয় মানে জুবিনদাৰ কাষত যে বডিগাৰ্ড আছিল নাই এইবিলাক নাই নেকি যে জুবিনদাৰ কাষত ইমান যে ডাঙৰ শিল্পী এজনক যে বডিগাৰ্ড নাথাকে এই পানীলৈ যে ইমান হালকা হৈ আছিলে জুবিনদা এইবিলাক দেখা নাই নেকি এই ভিডিঅ' ক্লিপত যে আমি দেখা পাইছোঁ জুবিনদা ইমান যে হালকাত আছিলে যিকি নহওক এতিয়া জুবিনদা মৃত্যু হ'লে এইটো ক'লেও আমি এতিয়া জুবিনদা জিন্দা নাহিব ঠিক আমি জিন্দা ৰাখিবলৈ আমি আগতে এইবিলাক কাম কৰিব লাগিছিল এতিয়া কৈও কোনো লাভ নাই কিয়নো মানুহে জিন্দা থাকোঁতে কোনো কেয়াৰ নকৰে এতিয়া কোনোবা এজন মানুহে ঢুকালে বা মৃত্যু হ'লে ইয়াৰ পিছতে মানুহ কান্দে বা আমি এনেকুৱা কেয়াৰ ৰাখিব লাগিছিল জুবিনদাক আগত এনেকুৱা কেয়াৰ কৰিব লাগিছিল মৰাৰ পিছত কিয় জিন্দা থাকোঁতে কেয়াৰ কৰিব নাজানে কিয় এইবিলাক কথা বহুত ভাবিব লাগিব ঠিক আছে এতিয়া নিউজত কি কথা ক'লে আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই লোৱা আৰু জুবিনদাৰ ন্যায় অতি সোনকালে লাগিব আমাক আমি একো নাজানো যদি চৰকাৰে দিব নোৱাৰে সকলোৱে ৰাইজৰ ৰজাসকলে এইটো কাম কৰিব লাগিব যে জুবিনদাৰ ন্যায় জাষ্টিছ অতি সোনকালে পাবই লাগিব ঠিক আছে পোনপ্ৰথমে মোৰ চেনেলত স্বাগতম জনালোঁ আৰু ভিডিঅ'টো চাই লোৱা সম্পূৰ্ণকৈ যদি চেনেলত নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব এটা কমেণ্ট লিখি দিব দেই ভালকৈ চাই লোৱা আৰু কোনটো ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে মোৰ ভিডিঅ' চাই আছা কমেণ্ট কৰি জনাব ঠিক আছে প্ৰথমৰ পৰা ৰাইজে কি বিচাৰিছিলে শ্যাম কানু সিদ্ধাৰ্থ শেখৰ এওঁলোকক আজি যে অভিযুক্ত এওঁলোকক যে ভৰাই থৈছে কাৰ কাৰণে ৰাইজে বিচাৰিছিলে সেই কথাটো ৰাইজে কৈছিলে উত্থাপন ৰাইজে কৰিছিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইতো পূজাৰ দশমীৰ ছুটি দিছিলে তাৰ পিছত এই যে ছিংগাপুৰৰ পৰা মানুহবোৰ আনিব লাগে হেঁচা কোনে দিছিলে ৰাইজে দিছিলে মানুহবিলাক আহিছিলে কোনোবা আহিলে কোনোবা নাই আহা পোস্টমৰ্টেম কৰিব লাগে বুলি দ্বিতীয়বাৰ কোনে কৈছিলে ৰাইজে কৈছিলে পোস্টমৰ্টেম হৈছিলে তেতিয়া হলে ৰাইজে নুকুৱাকে এসআইটিয়ে নিজাববিয়াকে কি কৰিছে এতিয়ালৈকে তেওঁলোকে ইয়াৰ যে হিপাডাল কলৈকে আছে এই যে গুটেই নৰ্থ ইষ্ট ফেষ্টিভেলখন আৰম্ভ কৰি এই যে নৰ্থ ইষ্ট ফেষ্টিভেল জুবিনদা মৰাৰ পিছতো যে তাত পাতি থাকিলে এটা বেলেগ নাম দি পেলাই আৰু তাৰে যে ফটো নাগালেণ্ডৰ কিছু আৰ্টিষ্টে যে ইনষ্টাগ্ৰামত আপলোড কৰিছিলে সেই ধমকিটো কোনে দিছিলে সেইখন হতৰাবলে আৰু সেই ধমকি দিয়াৰ পিছত সেই ফটোখন ৰিহাৰ্চেলৰ বুলি কোনে কৈছিলে সেই কামবোৰ কোনে কৰিছিলে সেই কথাবোৰ ৰাইজক কিয় জনোৱা নাই কিন্তু কথাটো হল কথা বেৰৰ কাম থাকে সেইকাৰণে পহুকানে কথাবিলাক ওলাই যায় সেই কাৰণে এই যে খেলিমেলিবিলাক হৈ আছে এওঁলোকৰ কাৰণে হৈ আছে আৰু সেই বিজেপিয়ে এতিয়া গৈ প্ৰতিবাদ কৰে সমদল উলিয়ায় তেওঁলোকৰ বেনাৰ পোষ্টাৰ লগাই আৰু কয় বোলে বিজেপি অসমত বিকাশ কৰিলে উন্নয়ন কৰিলে আমাৰ কি মতলব আছে সেই কথাবিলাকক লৈ পইচাৰ খেলিমেলি হৈছে বাদ দিয়ক না সেইটো চেপ্টাৰ সেইটো ইডিচিবিয়ে সেইটো যোন আছে তেওঁলোকে লিংক মানুহবিলাকে কৰিব সেই ডিপাৰ্টমেণ্টবিলাকে কৰিব আমাৰ কথাটো হ'ল পোনপটীয়া আৰু প্ৰথম আৰু শেষ প্ৰশ্ন জুবিনদা কেনেকৈ মৰিলে কিয় মৰিলে আৰু ইয়াৰ লগত কোন মানুহ হাঙুৰ খাই আছে কি কাৰণে জগৰীয়া আৰু ইয়াৰ হিপাডাল কলৈকে আছে সেই কথা এই মুখ্যমন্ত্ৰীজনে
প্ৰথম দিনাখনৰ পৰা খেলি মেলি কথা কৈ আছে হত্যা বুলি আৰম্ভ তেখেতেই কৰিছিলে কোনো XYZ ঘটিৰাম বাতিৰামে কোৱা নাই হত্যা হৈছে বুলি গতিকে অসমত যদি আইন শৃংখলা জড়িত পৰিস্থিতি হয় তেতিয়া হলে দায়ী কিন্তু তেখেতে হ'ব তেখেতে কেনে গম পালে হত্যা হৈছে যদি তেওঁ আকৌ তেওঁলোকে আমি যেতিয়া প্ৰশ্ন কৰো তেখেতে খুদে বোলে SIT আপোনালোকে মেম্বাৰ নেকি গৌৰৱ গগৈ মেম্বাৰ নেকি আমি খুদিব বিচাৰিছো SIT যে ভালকে কৰি আছে আপোনালোক SIT মেম্বাৰ নেকি আপোনালোকে যে জানে আপোনালোকে যে হত্যা বুলি কলে আপোনালোক SIT মানুহ নেকি আপোনালোকে জানে আপোনালোকে যে এতিয়াকে কৈ আছে যেটো অলপ আগতে কথা ওলাইছে যে সিঙ্গাপুৰৰ ৰিপৰ্ট আহিলে মানুহ চক খাই যাব কি হৈছে আপোনালোকে কেনেকে জানে ভিতৰৰ কথাবিলা তাৰ মানে আপোনালোকে এখন স্ক্ৰিপ্ট আপোনালোকে বনাই দিছে নে কি কৰিছে এই কথাবিলাক আমাৰ খুদিব লগা আৰে বাৰে জুবিনক কিয় শান্তিত থাকিব নিদিয়ে কি কৰিছে বেচাৰে আপোনালোকক কি কষ্ট দিছে জুবিনৰ নামটো লৈ আপোনালোকে বিজেপিৰ গভৰ্ণমেণ্টখন ভাঙি দিব খুজে এই কামটোত কিয় লাগি আছে শান্তিত থাকিব দিয়কচোন লৰাজনক শান্তিত থাকিব দিয়ক সি আমাৰ হিয়াৰ আমঠু হয় অসমীয়া জাতি ইমান তলত যাব নোৱাৰেতো যে তাত যাব দিয়ক মদ খাব দিয়ক অমুক খাব দিয়ক ইমান তলত যাব নোৱাৰে সেইকাৰণে আমি তেজেৰে জুবিনক আমি সন্মান জনাব খুজিছো 18 তাৰিখে মই নিজেও ব্লাড দিম যে জুবিনৰ সন্মান তেজেৰে আমি দিম আপোনালোকে কোট লৈ গৈ আছে অশোক সিংহালক বেয়া পাই ধৰি মাৰক 2 লাঠি কোনো আপত্তি নাই তা জুবিনক কিয় ব্যৱহাৰ কৰিব লাগে আৰে বাৰে জুবিনক কিয় শান্তিত থাকিব নিদিয়ে কি কৰিছে বেচাৰে আপোনালোকক কি কষ্ট দিছে জুবিনৰ নামটো লৈ আপোনালোকে বিজেপিৰ গভৰ্ণমেণ্টখন ভাঙি দিব খুজে এই কামটোত কিয় লাগি আছে শান্তিত থাকিব দিয়কচোন লৰাজনক শান্তিত থাকিব দিয়ক সি আমাৰ হিয়াৰ আমঠু হয় অসমীয়া জাতি ইমান তলত যাব নোৱাৰেতো যে তাত যাব দিয়ক মদ খাব দিয়ক অমুক খাব দিয়ক ইমান তলত যাব নোৱাৰে সেইকাৰণে আমি তেজেৰে জুবিনক আমি সন্মান জনাব খুজিছো 18 তাৰিখে মই নিজেও ব্লাড দিম যে জুবিনৰ সন্মান তেজেৰে আমি দিম আপোনালোকে কোট লৈ গৈ আছে অশোক সিংহালক বেয়া পাই ধৰি মাৰক 2 লাঠি কোনো আপত্তি নাই তা জুবিনক কিয় ব্যৱহাৰ কৰিব লাগে আৰে বাৰে জুবিনক কিয় শান্তিত থাকিব নিদিয়ে কি কৰিছে বেচাৰে আপোনালোকক কি কষ্ট দিছে জুবিনৰ নামটো লৈ আপোনালোকে বিজেপিৰ গভৰ্ণমেণ্টখন ভাঙি দিব খুজে এই কামটোত কিয় লাগি আছে শান্তিত থাকিব দিয়কচোন লৰাজনক শান্তিত থাকিব দিয়ক সি আমাৰ হিয়াৰ আমঠু হয় অসমীয়া জাতি ইমান তলত যাব নোৱাৰেতো যে তাত যাব দিয়ক মদ খাব দিয়ক অমুক খাব দিয়ক ইমান তলত যাব নোৱাৰে সেইকাৰণে আমি তেজেৰে জুবিনক আমি সন্মান জনাব খুজিছো 18 তাৰিখে মই নিজেও ব্লাড দিম যে জুবিনৰ সন্মান তেজেৰে আমি দিম আপোনালোকে কোট লৈ গৈ আছে অশোক সিংহালক বেয়া পাই ধৰি মাৰক 2 লাঠি কোনো আপত্তি নাই তা জুবিনক কিয় ব্যৱহাৰ কৰিব লাগে আৰে বাৰে জুবিনক কিয় শান্তিত থাকিব নিদিয়ে কি কৰিছে বেচাৰে আপোনালোকক কি কষ্ট দিছে জুবিনৰ নামটো লৈ আপোনালোকে বিজেপিৰ গভৰ্ণমেণ্টখন ভাঙি দিব খুজে এই কামটোত কিয় লাগি আছে শান্তিত থাকিব দিয়কচোন লৰাজনক শান্তিত থাকিব দিয়ক সি আমাৰ হিয়াৰ আমঠু হয় অসমীয়া জাতি ইমান তলত যাব নোৱাৰেতো যে তাত যাব দিয়ক মদ খাব দিয়ক অমুক খাব দিয়ক ইমান তলত যাব নোৱাৰে সেইকাৰণে আমি তেজেৰে জুবিনক আমি সন্মান জনাব খুজিছো 18 তাৰিখে মই নিজেও ব্লাড দিম যে জুবিনৰ সন্মান তেজেৰে আমি দিম আপোনালোকে কোট লৈ গৈ আছে অশোক সিংহালক বেয়া পাই ধৰি মাৰক 2 লাঠি কোনো আপত্তি নাই তা জুবিনক কিয় ব্যৱহাৰ কৰিব লাগে ভিডিঅ'টো এইখিনিতে শেষ কৰিলে আপোনালোকে কমেণ্ট কৰি জনাব আৰু জুবিনদাৰ জাষ্টিছৰ বাবে এটা কমেণ্ট লিখি দিব ধন্যবাদ নেক্সট আপডেট লগ পাম থ্যাংক ইউ সো মাচ আৰু যদি নতুন পাৰ আইছে সাবস্ক্ৰাইব কৰি ল'ব শ্বেয়াৰ কৰি দিও ভিডিঅ'টো থ্যাংক ইউ